তো গাইজ চাব মই এইবাৰ ড্ৰোন শ্বট লৈ আছোঁ এটা হা মোৰ নিজা ড্ৰোন একদম ৰিম'টটো চাওক না একদম ৰিম'টটো ধুনীয়া এটা ৰিম'ট বাটা ৰিম'ট হয় এইটো আৰু চাইকেলটোৰ এটা মেইন কথা কি জানেনে ব্ৰেক নহা চাইকেলটো লৈছোঁ গাইজ ওয়েলকাম নৰেশাত ব্লগছলৈ আৰু চাইকেলেৰে আজি বাইক চাইক বাদ দিলোঁ একদম গাঁৱৰ ভিডিঅ' পাব এইকেইদিন পূৰা লকডাউনৰ কেইদিন গাঁৱৰ ভিডিঅ' দিম আৰু চাইকেলটোৰ এটা মেইন কথা কি জানেনে ব্ৰেক নহা চাইকেলটো লৈছোঁ নাজানো কিমান দূৰ এক্সিডেণ্ট হ'লে ভিডিঅ' নাপাব মেইন কথা তো টাউনত চলি আছে কাৰফিউ ফুল কাৰফিউ তো এইকাৰণে গাঁৱৰ ভিডিঅ' এইকেইদিন পাব আৰু মই আহিছোঁ কাৱাইটাৰী মানে মোৰ মামাহঁতৰ ঘৰত মামা আছে পিছত ঠাই কৈ দিয়ে দুটাই ওলাইছোঁ আমি ধুনীয়াকৈ ভিডিঅ' বনাম আজি আমি গৈ আছোঁ মানাছ কিবা ইয়াতে নদী আছে মানাছ তো মানাছত গৈ আছোঁ ধুনীয়া ঠাই গাঁৱৰ ভিডিঅ' এইকেইদিন বনাই ভাবি আছিলোঁ কিয় টাউনত যাওঁ গাঁৱতে বনাব লাগে ধুনীয়া ধুনীয়া ঠাই ঘূৰি আছোঁ আপোনালোকক দেখাম কি কি ঘূৰোঁ কি কি কৰোঁ আৰু মই য'ত য'ত যাওঁ আপোনালোকক লৈয়ে যাওঁ জানে চাইকেল এই চাইকেলটোৰ মেইন কথা কি জানেনে এই চাইকেলটোৰ ব্ৰেক চেক একো নাই চাওক ব্ৰেক দি দিছোঁ কিন্তু মই ব্ৰেক চেক নতৰে বাকী বাদ দিয়ক ভিউ চাওক হে ভিউ অ' মাই গড চাইকেল চলাই মই কেতিয়াও ব্লগিং কৰা নাছিলোঁ আজি ফাৰ্ষ্ট একদম ধুনীয়া লাগে চাইকেল চলাই নেক্সট টাইম চাইকেল চলাই ব্লগিং কৰিম আহি আমি নদী পাম আৰু অলপ পিছতে নদী পাম কিন্তু যদি নদীত মানাছ ব্ৰহ্মপুত্ৰৰ লগত তো লাহে লাহে আহি পালোঁ মানাছ ব্ৰহ্মপুত্ৰৰ লগতে নদী তো আহি পালোঁ আৰু অলপ পিছতে পাম ধুনীয়া এটা ঠাই ইয়াতে মজা ল'ম আৰু কিবা কিবি খাব আনিছোঁ খাম তাৰপিছত যদি নাও থাকে নাওত উঠিম ভিডিঅ' বনাম আৰু কিবা কিবি কৰিম নাজানো কি কি কৰিব পাওঁ কিন্তু এটা বস্তু বুজি পাইছোঁ যে কি ক'ম কি বুজি পাইছোঁ জানেনে কেতিয়াও শ্বৰ্টকাট কৰিব নালাগে সকলোৱে সদায় লং ৰাস্তাৰে ৰাইড কৰিব লাগে নহ'লে কি হয় জানেনে সিফালে ভাল ৰাস্তা আছিল কিন্তু আমি ইফালেৰে আহিলোঁ যে আমি শ্বৰ্টকাট পাই যাম কিন্তু অৱস্থা বেয়া তো অলপ তো গাইজ ইয়াতে মাস্ক নালাগে কাৰণ চাওক কোনেও নাই চাইছেনে ইয়াতে মাস্ক নালাগে আৰু কি ক'ম আল্টিমেট ভিউ চাওক না ড্ৰোন থাকিলে একদম মজা শ্বট ল'ব পাৰিলোঁ হয় আৰু ইয়াৰ পৰা নৰনাৰায়ণ সেতু দেখা পোৱা যায় চাগে পাই একদম ধুনীয়াকৈ নৰনাৰায়ণ সেতু আমি দেখিম কেমেৰাত আহেনে নাই নাজানো নৰনাৰায়ণ সেতু দেখা পায় আৰু অলপ পিছতে নদীয়ে নাই এতিয়া নদীটো দেখাম মানাছ আৰু ব্ৰহ্মপুত্ৰ লগ হৈছে মানাছ আৰু ব্ৰহ্মপুত্ৰ মানে লগ হৈছে তো এইকাৰণে ধুনীয়া তো গাইজ ফাইনেলি আহি পালোঁ কিবাকৈ এইটোৱে হ'ল মানাছ নদী আৰু কি এই যে আপোনালোকক কৈছিলোঁ নৰনাৰায়ণ সেতু ইয়াৰ পৰা দেখা যায় এক মিনিট দেখাই আছোঁ বেক কেমেৰাটো এইটো চাওক গাইজ এইটো হ'ল আপোনাৰ নৰনাৰায়ণ সেতু অ' মাই গড কিন্তু বহুত আমি ফাঁকত বহুত আছোঁ দেখিছে আৰু কিমান জুম কৰি দিলোঁ হৈ গ'ল আৰু কি ক'ম লাহে লাহে চাওক এনেকৈ গৰাখহনীয়া হৈ আছে একদম এইবিলাক অঞ্চলতে এইটোৱে বেয়া আপুনি চাপ'জ ইয়াতে ঘৰ বান্ধিলে এই তাতে নদীটো আছে বা কি হ'ল এইটো বানপানী হ'ল বানপানীৰ টাইমত আপোনাৰ ঘৰ উটুৱাই লৈ গ'ল এইটো কাৰণে বহুত বেয়া এইকাৰণে কি ক'ম ভাষা নাথাকে কেতিয়াবা আমি যেতিয়া এইবিলাক নিউজত চাওঁ ভিডিঅ'বিলাক চাওঁ কেতিয়াবা মুখৰ পৰা ভাষা নোহোৱা হয় কি ক'ম এইবিলাক মানুহ ক'ত যাব কি কৰিব তেওঁলোকৰ হাতত মাটি এনেকুৱা নাথাকে ইমানখিনি পইচাও নাথাকে তেওঁলোকে এই মাটিৰ পৰা যিখিনি উপাৰ্জন কৰে মাটিখিনি কিবা বস্তু গাড়ী যিখিনি উপাৰ্জন কৰে সেইখিনি বস্তু দি তেওঁলোকে ঘৰ এটা বান্ধে কিন্তু কি কৰে বানপানীয়ে উটুৱাই লৈ যায় এইটো অসমৰ বহুত ডাঙৰ সমস্যা তো যিমান কিবা যদি আধুনিক টেকন'লজিৰে কিবা যদি কৰিব পাৰে কৰিয়ে আছে কিন্তু আৰু যদি কিবা কৰিব পাৰে সোনকালে কৰি দিবলৈ চেষ্টা কৰক বহুত বেয়া লাগে ভাবিলে আৰু আজি নিজে আহি চালোঁ এনেকৈ খহি গৈ আছে সেইবিলাক চাওঁ মোৰ পিছত ঘৰবিলাক এইবাৰ যদি বানপানী হয় সবখিনি শেষ তো
ভাই লৈ আহিছোঁ ফ্ৰুটি খাম এতিয়া আমি ফ্ৰুটি অলপ পিছতে খাম ভাই মদটো মই খাম মদটো কি কৰ তো ফ্ৰুটি খাম একদম মজাকৈ ফ্ৰুটি খাম এণ্ড অলপ ৰেষ্ট ল'ম ৰেষ্ট লৈ তাৰপিছত যাম মানে আমি চাইকেলেৰে আহিলোঁ কিয় বাইক আমি চাইকেলেৰে আহিলোঁ কিয় জানেনে বাইকত জোৰা বেজোৰা কিবা নাম্বাৰ আছে তাৰপিছত আৰু কাৰফিউ দুজন আহিব নোৱাৰি এখন বাইকত দুখন চাইকেলততো আহিব পাৰি তো সেইকাৰণে আহিলোঁ আৰু গাঁৱৰ মাজত ইমান কি হৈছে ইমান কৰা হৈছে বৰ্তমান গাঁৱতো পুলিচ আহে ভাল কথা এইটো আমি ছেফটিটো মেইন তো সেইকাৰণে মাস্ক চাস্ক পিন্ধি আছোঁ আমি সকলোৱে আহোঁতে চালোঁ সকলোৱে মাস্ক পিন্ধি আছে সকলোৱে মানে ঘৰৰ বাহিৰত ওলালে সকলোৱে মাস্ক পিন্ধি আছে এইটোৰ মাইকটো কি কওকচোন মাইকটোক বেয়া পাই লাভ নাই মাইকটো এটা ভয় তাৰ কাৰণে যে মানুহ ছেফটি হৈছে এইখিনি ভাবিব লাগে কিছুমান ইয়াৰ তো এনেকৈ ধুনীয়াকৈ বহি বহি খাই আছোঁ মাস্ক চাক মাটিত থৈছোঁ কেতিয়া যে এনেকৈ মাস্ক পেলাই দিব পাৰিম মোৰ এইটোৱে সপোন বহুত দিনৰ পৰা সপোন কৰোণা অহাৰ পৰা সপোন মাস্কটো কেতিয়া যে পেলাই দিব পাৰিম এনেকুৱা এটা চিটুৱেশ্যন আহোক অতি সোনকালে যদি কৰোণাটো ভাল হয় যেদিন কৰোণা ভাল হ'ব আপোনালোকক কথা দিলোঁ মই পিকনিক খাম হাঁহেৰে পিকনিক খাম অকলে খাম চৰি আপোনালোকে আহিব কৈ দিম ষ্টৰি এটা দি দিম আপোনালোকে ইনষ্টাত ফ'ল' কৰক ষ্টৰি দিম আপোনালোকেও আহিব সকলোৱে মিলি পূৰা হাঁহ খাম তো গাইজ চাব মই এইবাৰ ড্ৰ'ন শ্বট লৈ আছোঁ এটা মোৰ নিজা ড্ৰ'ন একদম ৰিম'টটো চাওক নাই একদম ৰিম'টটো ধুনীয়া এটা ৰিম'ট বাটা ৰিম'ট হয় এইটো এইবাৰ উৰাব ৰিম'ট 1 2 3 দেখিছে উৰাই আছে নাই বহুত ওপৰত গৈছে কিন্তু দেখিছে এটা ধুনীয়া ড্ৰ'ন শ্বট মোৰ ওপৰত উৰি আছে পূৰা আপোনালোকে দেখিছেনে একদম আৰু ৰিম'টটো অলপ ওপৰত তুলি লওঁ ৰ'ব এইটো চাওক ৰিম'টটো দেখিছেনে কিমান ড্ৰ'নতকৈ ৰিম'ট ডাঙৰ হয় এইটো ড্ৰ'ন যদি আপোনালোকে কিনিব খোজে তেতিয়াহ'লে মোক কমেণ্টত কওক ড্ৰ'নটো আপোনালোকৰ ঘৰত কি কৰিম কিন্তু এইটোৰ দাম DJIতকৈ অলপ কম হ'ব 20% মোৰ দাম ক'লে 20% ডিছকাউণ্ট পাব কিন্তু ময়ে দিম ডিছকাউণ্টটো তো চালে আমাৰ ড্ৰ'ন শ্বট একদম খাতাৰনাক এটা ড্ৰ'ন শ্বট দিলোঁ আপোনালোকক কেনেকুৱা পালে নিশ্চয় কমেণ্টত ক'ব আৰু অলপ পিছতে আমি ঘৰত যাম লাহে লাহেকৈ আন্ধাৰ হৈ আছে আৰু যিমান আন্ধাৰ হৈ আছে সিমান ভয় বাঢ়ি আছে যদি পুলিচ আহে কি হ'ব কাৰণ ফুল লকডাউন চলি আছে সকলো ফালে ফুল লকডাউন চলি আছে বৰ্তমান কাৰফিউ চলি আছে আৰু মানে এই মামাহঁতৰ ঘৰৰ পৰা এইখিনি ঠাই বেছি দূৰ নহয় মানে আমি কেনেকুৱা বাহিৰত ওলাওঁ অলপ ৰাস্তাত ঘূৰোঁ এই তেনেকুৱাভাৱে আমি আহিছোঁ আপোনালোকে ভিডিঅ' চালে কিমান ঠাই আমি কিমান ঠাই ঘূৰিলোঁ আহিলোঁ তো বেছি দূৰ নহয় নদীটো ওচৰতে এনেই অলপ ঘূৰিব আহিলোঁ ভাবিলোঁ যে আপোনালোককো দেখাওঁ কেনেকুৱা কি হৈ আছে বৰ্তমান চিটুৱেশ্যন তো আশা কৰোঁ সকলোৱে ভালকৈ থাকক মাস্ক ইউজ কৰক আৰু এই মাস্কটো কেতিয়া যে পেলাব পাৰিম মোৰ এটাই আশা বৰ্তমান মাস্কবিলাক পিন্ধিলে কি হয় জানেনে মানে উশাহ নিশাহ লওঁতে এটা কিবা বেয়া এটা চেণ্ট হয় ভিতৰত বেয়া এটা চেণ্ট হয় তেতিয়া মাস্কটো খুলিবও নোৱাৰে আপুনি কি কৰিব নোৱাৰে কাৰোৰ লগত কথা কওঁতে মানে চেণ্টটো ওলাই আহে তো এইকাৰণে মই বৰ্তমানতো কলৰ মিন বা এনেকুৱা চুইংগাম খাইয়ে থাকোঁ যাতে কোনো ইয়াতে চেণ্ট নাথাকে ধুনীয়া আৰু পাৰফিউম দি থাকোঁ ইয়াতে তো গাইজ যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি ড্ৰ'নটো লাগে আপোনালোকক নিশ্চয় কমেণ্ট কৰিব নে কি হয়নে য়েছ